নমস্কাৰ মোৰ চেনেল ষ্টাৰ আসামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি বনাবলৈ ওলাইছোঁ ৰঙালাওৰ পাতৰ চাটনি। তো আপোনালোকে 2 মিনিটতে এই ৰঙালাওৰ পাতৰ চাটনিটো বনাব পাৰিব। তো কেনেকৈ বনাই চাওঁ বলক। ৰঙালাওৰ পাতৰ চাটনিটোৰ বাবে আমাক নহৰু 20 কুটামান লাগিব আৰু জলকীয়া আপোনালোকৰ জ্বলা অনুসৰি ল'ব। আৰু এয়া ৰঙালাওৰ কোমল কোমল পাত হয়, যেটো ৰঙালাওৰ আগৰ সাইডে থাকে। তো সেই পাত আপোনালোকে ল'ব। আৰু মই এতিয়া ভালকৈ ধুই ললোঁ আৰু এতিয়া এটা কেৰাহীত মিঠাতেল অকণমান দি লৈছোঁ। 3 চামুচ মান হ'ব ডাঙৰ চামুচেৰে। তো তাত আপোনালোকে পাতকেইটা ধুই নহৰু জলকীয়া আৰু পাতকেইটা ৰঙালাওৰ পাতকেইটা দি ল'ব। দি লৈ অকণমান ভাজি ল'ব লাগিব। তো এয়া মই অকণমান নিমখ দিছোঁ। তো ৰঙালাওৰ পাতকেইটা যেতিয়া অকণমান ভাজা যাব তেতিয়া ফু যাব। তো সেইভাবে আপোনালোকে নিমখটো সোৱাদ অনুসৰি নিমখটো দি ল'ব আপোনালোকে। মই অকণমান ভাজি আছোঁ। বেছি সময় নালাগে, 1 মিনিট মান ভাজিলে হৈ যাব আমাৰ চাটনিৰ বাবে তৈয়াৰ হৈ যাব আমাৰ এই ৰেচিপিটো। তো এনেকৈ আপোনালোকে অকণমান সময় এনেকৈ পাতকেইটা লেৰে পিজোৱালৈ এনেকৈ ভাজি থাকিব। আৰু নহৰুখিনিৰো যাতে কেঁচা ভাৱটো অকণমান নোহোৱা হয় তেনেকৈ, আৰু জ্বলাখিনিও যাতে জ্বলা অকণমানকৈ মানে ফুটি উঠে তেনেকৈ ৰাখি আপোনালোকে এনেকৈ নমাই দিব। নমাই দি অকণমান ঠাণ্ডা হোৱাৰ পিছত এনেকৈ মিক্সিত এনেকৈ অকণমান পানী দি আপোনালোকে পিচি ল'ব। এয়া মই পিচি ল'লোঁ। তো আমাৰ চাটনি তৈয়াৰ হৈ গ'ল। তো ইয়াক আপোনালোকে ৰুটি তৰকাৰীৰ লগত চাটনি হিচাপে ব্যৱহাৰ কৰিও খাব পাৰিব আৰু ভাতৰ লগতো এখন ধুনীয়া চাটনি হিচাপে ব্যৱহাৰ কৰি খাব পাৰিব। তো আমাৰ এই ৰেচিপিটো ভাল লাগিলে যদি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লিজ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।